নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেক। তো বন্ধুসকল, আপোনালোকক আজি মই কেইযোৰমান মেখেলা চাদৰ দেখাম। তো আপোনালোকে ৰিচেলৰ কাৰণে আপোনালোকে ল'ব পাৰে, নাইবা আপোনালোকে নিজৰ কাৰণে আপোনালোকে ল'ব পাৰে সেই মেখেলা চাদৰ কেইযোৰ মোৰ পৰা। তো মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ডেছক্ৰিপশ্যন বক্সত মই মোৰ কণ্টেক্ট নাম্বাৰ দি দিম, হোৱাটছএপ নাম্বাৰ দি দিম, আপোনালোকে তাৰ পৰা গৈ ল'ব পাৰিব, ঠিক আছে। তো প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু কি কাপোৰ আছে মই আপোনালোকক আজি দেখাম কেইযোৰমান। তো আপোনালোকে পচন্দ হ'লে মোৰ পৰা আপোনালোকে ল'ব পাৰিব, আৰু ঠিক আছে। তো কেনেকৈ ল'ব লাগিব, কি কৰিব লাগিব, কাপোৰ কেইযোৰ আপোনালোকৰ কেনেকুৱা লাগে দেখি মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে। তেন্তে মই অকল বেছি দেৰি নকৰি আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে এইযোৰ কাপোৰ দেখাইছোঁ। চ' এইযোৰ হ'ল মিক্স পাটৰ হয়। তো এইযোৰ খুব কম দামত আপোনালোকে পাই যাব। আপোনালোকে যদি ৰিচেলৰ কাৰণে ল'ব বিচাৰে, ঠিক আছে, যদি ৰিচেলৰ কাৰণে আপোনালোকে ল'ব বিচাৰে এই কাপোৰযোৰ, তো আপোনালোকক এটা মিনিমাম প্ৰাইচ ধৰি দিয়া হ'ব। আৰু আপোনালোকে নিজৰ কাৰণে ল'ব হ'লে সেইটো এটা প্ৰাইচ ধৰি দিয়া হ'ব। তো ৰিচেলৰ কাৰণে হ'লেতো হ'লচেল প্ৰাইচটো ধৰা হ'ব, আৰু আপোনালোকে যদি নিজৰ কাৰণে ল'ব বিচাৰে তো আপোনালোকে সেইটো ৰিটেল প্ৰাইচ ধৰা হ'ব, ঠিক আছে। তো কেনেকৈ কি কৰিব লাগে, তো কাপোৰকেইযোৰ এইযোৰ মই আপোনালোক দেখাইছোঁ, এইযোৰ কাপোৰযোৰ, ঠিক আছে। কাপোৰযোৰ খুবেই ভাল আৰু মিক্স পাটৰ, আৰু এইযোৰ কাপোৰ মোৰ নিজৰ কাৰণে মই আনিছোঁ, নিজে ইউজ কৰিছোঁ, ঘৰত মই নিজে ইউজ কৰাইছোঁ। চ' কাপোৰযোৰ খুবেই ভাল, একজাক্ট যেনেকুৱা দেখিছে কাপোৰ তেনেকুৱাই পাব আপোনালোকৰ অনলাইনতে, ঠিক আছে। তো এইবিলাক কোনো এপছৰ পৰা নহয়, ঠিক আছে, এইবিলাক নিজে আমি কালেক্ট কৰা হয়। চ' এইযোৰ কাপোৰ আপোনালোকে যদি ল'ব বিচাৰে, তো এইযোৰৰ দাম মই কৈ দিছোঁ, এইযোৰৰ দাম আপোনালোকে 1700 টকা পৰিব। তো আৰু কেছ অন ডেলিভাৰী নহ'ব, এইটো গোটেইখিনি আপোনাৰ অনলাইন পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো আপোনালোকে আগতীয়াকৈ কৰিব লাগিব। আপোনালোকে যিদিনাখন পে'মেণ্টটো কৰিব সেইদিনাখনে আপোনালোকলৈ এই পাৰ্চেলটো পঠিয়াই দিয়া হ'ব, আৰু পঠিয়াই দিয়াৰ লগে লগে আপোনালোকে এখন ৰিচিপ্ট যাব, আৰু ৰিচিপ্টখন আমি আপোনালোকে পঠিয়াম। তাৰপিছত আপোনালোকে কাপোৰযোৰ মিনিমাম কিমান দিনৰ ভিতৰত পাব মই কৈ দিওঁ। কাপোৰযোৰ আপোনালোকে মিনিমাম 5 বা 6 দিনৰ ভিতৰত আপোনালোকে কাপোৰযোৰ পাই যাব, ঠিক আছে। তো কালাৰটো খুব ভাল আৰু ডিজাইনটো খুব ভাল, মই নিজে ইউজ কৰিছোঁ এইযোৰ কাপোৰ। তো আপোনালোকে এইযোৰ কাপোৰ যদি ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব, ঠিক আছে। তো মই আপোনালোকে আৰু এযোৰ নেক্সট কাপোৰ আপোনালোকক মই দেখাইছোঁ। তো মই আপোনালোকক আৰু এইযোৰ কাপোৰ দেখাইছোঁ। এইযোৰ আপোনালোকৰ পলিপাটৰ হয়। তো এইযোৰ খুব ভাল হয়। তো আপোনালোকে একজেক্ট কাপোৰ যেনেকুৱা সেইবিলাক চব অৰিজিনেল ফটো হয়, কোনো কোম্পানীৰ বস্তু বা কোনো এপছৰ পৰা লোৱা নহয়। এইবিলাক খুব ভাল কাপোৰ হৈছে। মই আপোনালোকৰ কাপোৰযোৰ ফটোযোৰ জুম কৰি দেখাই দিছোঁ, ডিজাইনটো আপোনালোকে চাওক, খুব ধুনীয়া ফুল আছে। আপোনালোকক কিবা বিয়া চিয়াত য'ত হ'লে আপোনালোকে এইটো ইউজ কৰিব পাৰিব, আৰু খুব চেলিং হৈছে মোৰ এইযোৰ কাপোৰ। মই যিহেতু চেলিং কৰি আছোঁ অলৰেডি, তো আপোনালোকক আজি ভাবিলোঁ মই আপোনালোকক কেইযোৰমান দেখাই দিওঁ। আপোনালোকে যদি ল'ব বিচাৰে মোৰ পৰা, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মই কৈছোঁ মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই মোৰ কণ্টেক্ট নাম্বাৰ দি দিছোঁ তাত অলৰেডি। তো আপোনালোকে তাৰ পৰা লৈ মোক হোৱাটছএপ কৰিব পাৰে, নাইবা মোক কলো কৰিব পাৰে, ঠিক আছে। তো এইযোৰ কাপোৰ চাওক, এইটো আপোনাৰ ব্লাউজ পিচ হ'ব, এইটো আপোনাৰ ব্লাউজ পিচ হ'ব। চ' মেখেলাখন আৰু চাদৰখনৰ কালাৰটো একেই হ'ব, আৰু ফুলটো ডিজাইনটো আপোনালোকে নিজে দেখিছে অলৰেডি, মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। তো এইযোৰ আপোনাৰ হ'লচেলত যদি আপোনালোকে ৰিচেল কৰিব বিচাৰে, তেতিয়া সেইটো এটা হ'লচেল প্ৰাইচ ধৰি দিয়া হ'ব। আৰু লগতে আপোনালোকে যদি এটা এনেকৈ ল'ব বিচাৰে, তো এইযোৰ প্ৰাইচটো মই আপোনালোকৰ দামটো মোক কৈ দিছোঁ। এইযোৰ আৰু আপোনাৰ 1700 টকা পৰিব, ঠিক আছে। এইযোৰ কাপোৰ আপোনাৰ ছেইম দাম হ'ব। তো আপোনালোকক খুব কম প্ৰাইজত পাই যাব। তো 1700 টকা, তাৰ ভিতৰত আপোনালোকে 2-1 টকা ডিছকাউণ্ট হ'ব পাৰে, ঠিক আছে। তো যদি ল'ব বিচাৰে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু লগতে নহ'লে মোৰ হোৱাটছএপ নাম্বাৰ বা মোক তাত দিয়া আছে, ফোন নাম্বাৰ দিয়া আছে, আপোনালোকে তাৰ পৰা গৈ মোক কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। কাপোৰকেইযোৰ চাই লওক আপোনালোকে ধুনীয়াকৈ, মই আপোনালোকক দেখাইছোঁ তলৰ পৰা ওপৰলৈ চাওক। তো আপোনালোকে ৰিচেল কৰিবৰ কাৰণে, আপোনালোকে যদি ৰিচেল কৰিব কাৰণে বিচাৰে, তো সেইটোও পাই যাব আপোনালোকে ধুনীয়াকৈ। চাওক কাপোৰযোৰ আপোনালোকক মই ধুনীয়াকৈ দেখাই দিছোঁ, ঠিক আছে। তো মই আপোনাক আৰু এযোৰ কাপোৰ দেখাম এতিয়া, ঠিক আছে। কাপোৰযোৰ চাই লওক। তো গাইজ, মই আৰু এযোৰ দেখাইছোঁ। এইযোৰ আপোনালোকৰ পৰি টচ মুগা হয়। তো দেখিছে কাপোৰযোৰ খুব ধুনীয়া মেখেলা চাদৰ, চাওক। এইযোৰ আপোনাৰ অলপ দামটো বেছি হ'ব। যদি আপোনালোকে ৰিচেলৰ কাৰণে বিচাৰে, মই সেইটো কৈছোঁ, যদি ৰিচেলৰ কাৰণে বিচাৰে আপোনালোকৰ দামটো অলপ কমত পাই যাব, ঠিক আছে। তো আপোনালোকে যদি নিজৰ কাৰণে ল'ব বিচাৰে, তো সেইটোত অলপ দামটো অলপ ধৰি দিয়া হ'ব, কাৰণ হ'লচেল আৰু এনেকৈ আপোনালোকৰ দুইটাৰে হেৰি কৰা হ'ব। আপোনালোকে মোক কণ্টেক্ট কৰিলে হ'ল, মই আপোনালোকক খুব কম দামত আপোনালোকক মই চেল কৰিবলৈ বিচাৰিম, ঠিক আছে। আপোনালোকে মোক কণ্টেক্ট কৰিব। এইযোৰ আপোনাৰ মুগা হয়, টচ মুগা, পৰি টচ মুগা, চাওক কাপোৰযোৰ। আপোনালোকে নিশ্চয় বহুত পচন্দ হ'ব কাপোৰযোৰ, চাওক। আৰু এইযোৰ কাপোৰ খুব চলি আছে, মই অলৰেডি চেলিং কৰিছোঁ, অলৰেডি অৰ্ডাৰ বুক হৈ আছে মোৰ। আৰু গোটেইখিনি কাপোৰ আপোনাৰ অলৰেডি চব আপোনাৰ
অনলাইন পে'মেণ্ট হ'ব, আপোনাৰ কেছ অন ডেলিভাৰী নহ'ব, যিহেতু মেখেলা চাদৰ আপোনাৰ কোনো কেছ অন ডেলিভাৰী এইবিলাক কোনো এপছৰ বস্তু নহয়, ঠিক আছে। আমি নিজে কালেকশ্যন কৰা হয়, নিজে কালেক্ট কৰা হয়, তো আপোনালোকে এইবিলাক ল'ব পাৰিব, ঠিক আছে। এযোৰৰ দাম আপোনাৰ 4600 ৰুপিজ হ'ব, ঠিক আছে। 4600 টকা হ'ব এযোৰৰ দাম। তো অৰিজিনেল কাপোৰ হয়, তো চাই লওক আপোনালোকে কাপোৰযোৰ, ঠিক আছে। মই আৰু দুযোৰমান আপোনালোকক দেখাই দিছোঁ। এইযোৰ আৰু এযোৰ চাওক, এযোৰ কাপোৰ, ঠিক আছে। এযোৰ আপোনালোকে মিক্স টক্স হয়, মিক্স টক্স মুগা হয়, মুগা চিট হয়, তো মিক্স হয়, মিক্স টক্সৰ হয়। তো এইযোৰ খুব ভাল ডিজাইন হয়, খুব ভাল ফুল আছে, খুব ভাল মানে কাপোৰযোৰ এনেই বহুত ধুনীয়া। তো এইযোৰ আপোনালোকে ল'ব বিচাৰিলে মোক কণ্টেক্ট কৰিব পাৰে, আপোনালোকে ল'ব পাৰিব, খুব কম প্ৰাইজত দিয়া হ'ব। তো মই বাৰে বাৰে কৈছোঁ যে এইবিলাক চব অনলাইন পে'মেণ্ট কৰিব লাগিব, COD নহ'ব, ঠিক আছে। তো এইযোৰ কাপোৰ চাওক, কাপোৰযোৰ ভালকৈ আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আপোনালোকক কোনযোৰ কাপোৰ লাগে মোক কণ্টেক্ট কৰিব। আৰু মোৰ লগত আৰু বহুত কালেকশ্যন আছে, মই আপোনালোকে গোটেইখিনি কালেকশ্যন দেখাব হ'লে বহুত টাইম লাগিব, ঠিক আছে। তো আপোনালোকে এনেকৈ চাই লওক, মই আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। তো এইযোৰৰ প্ৰাইচটো মই কৈ দিছোঁ আপোনালোকক, এইযোৰ আপোনালোকে 2600 দিব লাগিব, 2600 টকা এযোৰৰ দাম, ঠিক আছে। তো মই আপোনালোক 2600 টকা কৈছোঁ, আপোনালোকে যদি ল'ব বিচাৰে তাৰ ভিতৰত 2-1 যি হওক অলপ চলপ ডিছকাউণ্ট থাকে প্ৰতিযোৰ কাপোৰতে। আপোনালোকে যদি ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে, ফোন নাম্বাৰ দিয়া আছে মোৰ তলত ডিছক্ৰিপশ্যনত, আপোনালোকে তাৰ পৰা লৈ চাব পাৰে, ঠিক আছে। তো প্লিজ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। আৰু গাইজ, তো এইকেইযোৰ কাপোৰ আজি মই আপোনালোকক দেখালোঁ। যদি আপোনালোকে আৰু কাপোৰ চাব বিচাৰে মোক কমেণ্ট কৰিব, মোক কমেণ্ট বক্সত। যদি আপোনালোকে নিজৰ কাৰণে আপোনালোকে ল'ব বিচাৰে মোক ক'ব। তো মই আজি আপোনালোকে এইকেইযোৰ কাপোৰ দেখালোঁ। যদি আপোনালোকে কাপোৰকেইযোৰ ভাল লাগে বা আপোনালোকে যদি আৰু এনেকৈ কাপোৰ চাব বিচাৰে মোক কণ্টেক্ট কৰিব। আপোনালোকে ৰিচেলৰ কাৰণে ল'ব পাৰে বা নিজৰ ইউজ কৰিবৰ কাৰণে ল'ব পাৰে, ঠিক আছে। তো মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় প্লিজ লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব, ঠিক আছে। তেনে বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘল নকৰি পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ ইমানেই, বাই।